নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাক আজিৰ ভিডিঅ'টোলৈ। বছৰৰ প্ৰথম দিন বুলি আজি দৰং জিলাৰ লখিমপুৰ পুখুৰী বুলি এপাক ওলাই আহিলোঁ। কিয়নো প্ৰত্যেক বছৰ ইয়াৰ জানুৱাৰী মাহৰ 1 তাৰিখে যথেষ্ট মানুহৰ সমাগম হয়, সেয়েহে এপাক আমিও ওলাই আহিলোঁ। ইতিমধ্যে বহুতো যাত্ৰীয়ে ভিৰ কৰিছে আহি, আৰু ভাবিলোঁ আপোনালোকক কিছু ইয়াৰে দৃশ্যাংশ দেখুৱাওঁ বুলি। আপোনালোক ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। বন্ধুসকল, দূৰ দূৰণিলৈকে কেৱল পিকনিক পাৰ্টিৰে ভৰি আছে। বন্ধুসকল, এটা কথা শুনি আপোনালোক আচৰিত হ'ব যে প্ৰত্যেক বছৰে মাঘৰ বিহুৰ দিনাখন এই বিশাল অঞ্চলটিৰ প্ৰত্যেকখন ঘৰতে এই পুখুৰীটোৰ পৰা বিনামূলীয়াকৈ মাছ দিয়া হয়, আৰু লগতে বাহিৰতো ইয়াৰ পৰা বিক্ৰী কৰে। আপোনালোকে যদি এই পুখুৰীটোত এপাক ফুৰিবও বিচাৰে নাৱেৰে, তাৰো ব্যৱস্থা কৰি ৰাখিছে ইয়াৰ কমিটিয়ে। সৰু সৰু নাও কিছুমান আছে। এয়া এইফালে আপোনাৰ বাণিজ্য মেলা চলি আছে। বাণিজ্য মেলাৰ লগতে আপোনাৰ বিভিন্ন গীত মাত নৃত্য নাটিকা আদিও চলি আছে। বছৰৰ প্ৰথম দিনটো এওঁলোকে ধুনীয়াকৈ উদযাপন কৰিছে, ত' আমিও অলপ উপভোগ কৰিলোঁ। বন্ধুসকল, ভিডিঅ'টি আৰু দীঘলীয়া নকৰোঁ। এই পিকনিকস্থলীৰ ৰাতিৰ এক সুন্দৰ দৃশ্যাংশ দেখুৱাই ভিডিঅ'টি সামৰণি মাৰিম। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। যদি ভিডিঅ'টি চাই ভাল পাইছে তো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।